যেটো গোটেই বশিষ্ঠ আশ্ৰম, সেইটো বশিষ্ঠ গংগা। নমস্কাৰ, স্বাগতম জনাইছোঁ গুৱাহাটী বশিষ্ঠ আশ্ৰম দেৱালয়ৰ পৰা। আমি DK শৰ্মা। আজি আমি এই বশিষ্ঠ আশ্ৰম দেৱালয় দৰ্শন কৰিম আৰু লগতে জানিম এই আশ্ৰমৰ অতীত আৰু ইতিহাস। বশিষ্ঠ আশ্ৰম দেৱালয় গুৱাহাটী বেলতলা চাৰিআলিৰ পৰা 4 কিলোমিটাৰ দক্ষিণে গড়ভংগা ফৰেষ্টৰ অন্তৰ্গত অন্ধাচল পাহাৰৰ পাদদেশত এক সুন্দৰ নিৰিবিলি স্থানত অৱস্থিত। মন্দিৰ প্ৰাংগণৰ চৌহদত পূজাৰ নানান সামগ্ৰীৰ দোকান আছে। দৰ্শনাৰ্থীসকলে ইয়াৰ পৰা পূজাৰ সামগ্ৰী ল'ব পাৰে। ইয়াৰ লগতে গাড়ী ৰখাৰো সুন্দৰ ব্যৱস্থা আছে। এইটোৱে বিখ্যাত ব্ৰহ্মঋষি বশিষ্ঠ মুনিৰ অৱক্ষয় মূৰ্তি। কথিত আছে তেতাৰ যুগত এই বিখ্যাত ব্ৰহ্মঋষি বশিষ্ঠ মুনিয়ে ইয়াতে আশ্ৰম পাতি শিষ্যসকলক দীক্ষা প্ৰদান কৰাৰ লগতে গভীৰ ধ্যানত মগ্ন হৈছিল। এই বশিষ্ঠ মুনিৰ আশ্ৰমৰ পৰাই পৰৱৰ্তী সময়ত এই অঞ্চলটিৰ নাম বশিষ্ঠ হ'ল বুলি জনা যায়। বৰ্তমান মন্দিৰটোৰ অৱস্থান পাহাৰৰ পাদদেশত এক সুন্দৰ নান্দনিক ঠাইত অৱস্থিত। এই মূল মন্দিৰৰ প্ৰৱেশদ্বাৰ। আমি আগুৱাই গৈ থাকিলোঁ মন্দিৰৰ সন্মুখৰ দিশে। কিছু দূৰ গৈয়ে আমি দেখা পালোঁ এটি সুন্দৰ বাটচৰা। এই বাটচৰাটি পাৰ হৈয়ে মূল শিৱ মন্দিৰটি। মন্দিৰৰ সন্মুখ ভাগত আছে বৈদিক যুগৰ নানান মূৰ্তি আৰু শিৱলিংগ। দৰ্শনাৰ্থীসকলে ইয়াতে চাকি বন্তি জ্বলায়। মূল মন্দিৰৰ ভিতৰত আছে এটি গৰ্ভগৃহ। কথিত আছে এই গৰ্ভগৃহতে ব্ৰহ্মঋষি বশিষ্ঠ মুনি ভগৱান শিৱৰ লগত বিলীন হৈছিল আৰু তেতিয়াৰ পৰাই ইয়াতে সুৰংগৰ চিন হৈছিল। বৰ্তমান ইয়াতে প্ৰতিদিনেই পূজা পাতল কৰা হয়। এই মন্দিৰ ভাগ 1764 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিলে। এই মন্দিৰটো হৈছে অষ্টভুজী মন্দিৰ আৰু ইয়াৰ শিখৰ বহুভুজী। আহোমৰ সময়ত স্থাপিত আন আন স্থাপনাৰ লগত এই মন্দিৰৰ মিল থকা দেখা যায়। বশিষ্ঠাশ্ৰম দেৱালয়ৰ কাষেৰে বৈ গৈছে মেঘালয় পাহাৰৰ পৰা নামি অহা এটি নিজৰা। এই নিজৰাৰ ওপৰত ইমান ডাঙৰ ডাঙৰ পাথৰ আছে, সঁচাই আচৰিত। আৰু এনেকুৱাভাৱে আছে যেন কোনোবাই সজাই ৰাখিছে এটাৰ ওপৰত এটা। সেয়ে এপাক নামি চোৱাৰ ইচ্ছা হ'ল। পৌৰাণিক আখ্যান মতে বশিষ্ঠ মুনিয়ে তপস্যাৰ বলত সন্ধ্যা, ললিতা আৰু কান্তা এই ত্ৰিধাৰাক প্ৰবাহিত কৰি গংগাক নমাই আনিবলৈ সক্ষম হৈছিল। সেয়ে নিজৰাৰ এই ত্ৰিধাৰাক বহুত পবিত্ৰ বুলি জ্ঞান কৰি অহা হৈছে। ইয়াতে বশিষ্ঠ গংগাত 3টা ধাৰা আছে, সন্ধ্যা, ললিতা, কান্তা। ইয়াতে বশিষ্ঠ মুনিয়ে 3টা সময়ত কৰিছিলে, পুৱা, দুপৰীয়া, সন্ধ্যা। এই 3টা জলপানী ব্যৱহাৰ কৰিছিল। এই নিজৰাৰ ত্ৰিধাৰাৰ সংগমস্থলক কোৱা হয় অমৃত কুণ্ড। এই অমৃত কুণ্ডত গা ধুলে মানুহৰ অপায় অমংগল নাশ হয় বুলি কোৱা হয়। প্ৰতি বছৰে শাওণ মাহত বলবমৰ সময়ত অজস্ৰ মানুহে ভিৰ কৰে এই অমৃত কুণ্ডত। মূল মন্দিৰৰ ওচৰতে আছে এটি গণেশ মন্দিৰ। এই মন্দিৰতো প্ৰতিদিনেই পূজা অৰ্চনা আগবঢ়োৱা হয়। মনৰ আশা পূৰণৰ বাবে বহু দৰ্শনাৰ্থী দূৰ দূৰণিৰ পৰা আহে প্ৰতিদিনে ইয়ালৈ। মন্দিৰৰ উত্তৰ দিশত আছে এটি বিশাল ভৱন। ইয়াতে বিবাহ, বাৰ্ষিকী আদি কৰি নানান কাৰ্য কৰা হয়। খুব অলপ খৰচতে সকলো ব্যৱস্থা কৰা হয় ইয়াতে। আশ্ৰম কৰ্তৃপক্ষৰ পৰা জনা চব কৰ্মই ইয়াতে হয়। কি হয় ইয়াতে? চোৱা কৰ্মৰ বাহিৰে আৰু মৰা মৃত কৰ্মৰ বাহিৰে বাকী কৰ্ম অন্নপ্ৰসন, চূড়াকৰণ, উপনয়ন, বিবাহ, গোটেই ছাত্ৰপাতি গোটেই হয়। আশ্ৰম প্ৰাংগণৰ চৌহদতে আছে এটি সুন্দৰ পিকনিক প্লেচো। বছৰৰ শেষত আৰু আৰম্ভণিতে প্ৰচুৰ ভিৰ হয় ইয়াতে। মন্দিৰৰ চাৰিওফালৰ প্ৰাকৃতিক সৌন্দৰ্য সঁচাই অসাধাৰণ।
চাৰিওদিশে ওখ ওখ নানান গছ গছনি আৰু নিজৰাৰ কুলো কুলো শব্দ, একেবাৰে নয়নাভিৰাম সৌন্দৰ্যৰ মাজত অৱস্থিত বহু হাজাৰ বছৰ পুৰণা বশিষ্ঠ মুনিৰ আশ্ৰম। এই ঠাইখন যেনেদৰে ইতিহাস সমৃদ্ধ, ইমানেই প্ৰাকৃতিক সৌন্দৰ্য অন্যান্য। এইবাৰ আমি এই আশ্ৰমৰ এজন বাবাৰ সৈতে আহিছোঁ এই এলেকাত থকা আন এটি মন্দিৰৰ দিশে। এই মন্দিৰটি হ'ল অৰুন্ধতী মন্দিৰ। এটি প্ৰকাণ্ড শিলৰ গুহাত অৱস্থিত এই মন্দিৰটি। ব্ৰহ্মৰ্ষি বশিষ্ঠৰ পত্নী মহাসতী অৰুন্ধতী ইয়াতে বিলীন হৈছিল বুলি কোৱা হয়। ये वशिष्ठ मुनि के पत्नी के मंदिर है, अरुंधति माता समाधि है। আচলতে এইটোৱে প্ৰমাণ কৰে এই এলেকা কিমান প্ৰাচীন হ'ব পাৰে। এনেকুৱা এটা নিজন পৰিৱেশত আজিৰ পৰা বহু হাজাৰ বছৰ আগেয়ে মন্দিৰ আছিলে, ভাবিলৈ আচৰিত লাগে।